সকল আপোনালোক সকলোকে পালকি কুইন চেনেললৈ স্বাগতম জনাইছোঁ। আৰু মই এতিয়া বৰ্তমান আছোঁ পথাৰত। আমাৰ আজি ন ভুই ৰোৱা আছে, তাৰে কি কি নীতি নিয়মেৰে ন ভুই ৰোৱা হয় আমাৰ এইফালে, তাকে আপোনালোকক কিছুমান দৃশ্য দেখাম বুলি ভাবিছোঁ। তাকে চাই যাব মোৰ ভিডিঅ'টো। বন্ধুসকল, এতিয়া মই আগ ল'বৰ কাৰণে কঠীয়া তোলাৰ আগত তামোল দুখনে এনেকৈ আগ লৈ লৈছে। ভণ্টি কঠীয়া তুলিছা? বৰষুণ দি দি কেনেকুৱা লাগিছে? চাওক কেনেকৈ কি ধৰণেৰে প্ৰথমতে ন ভুই ৰোৱাৰ আগত নীতি নিয়মেৰে আমি ন ভুই ৰোওঁ। মায়ে এইবিলাক কাম কৰি আছে দেই, সৰু সুৰা নিয়মটো কৰি আছে। এইফালে ককা ওচৰত। ককা হাল বাইছে? কি আকৌ মুখৰ মাতে নাই যে? অঁ, কোৰ মাৰিছে। কি খালে? অঁ, ন ভুই ৰোৱাত এনেকৈ প্ৰথম গৃহস্থনীজনীয়ে ৰোৱাৰ পাছতে ৰোৱনীবিলাকে ৰুবলৈ পাৰে আৰু বছৰেকত যাতে ধানে গোটেইটোত যাতে ধান খাবলৈ হয়, সেইকাৰণে এইবিলাক নিয়ম কৰা হয়। টেঙাকেইটা এইকাৰণে দিয়া হয়, বৰটেঙা, যাতে ধানবিলাকত পোকে নধৰে। আৰু কচু গছজোপা এইকাৰণে দিয়া হয় যাতে ধান গছজোপা কচু গছজোপাৰ দৰে খামুচি ভালদৰে ধৰে। তামোল, এইফালে চাউল কেইটামান, মটৰ, লেটেকু, মধুৰি আৰু হেলচ গছৰ গুটি দিয়া হয়। ধান গুটি হ'বলৈ এইবিলাক দিয়া হয়। তামোল দুখন লখিমীক দিয়া হয়। এয়া পথাৰত আমি চাহ খাইছোঁ।
পালা জুতি জলকীয়া ভাজি বাঁহ গাজৰ এয়া চানা ককৰা চাটনি কেঁকুৰা চাটনি এয়া সাজ এয়া চালাড আৰু এয়া কাৰিকৰী দীপা সিং দীপা বাই এয়া আইতা हंस कैसे आयो মিঠাতেল ল'ব লাগে খজুতি নাইকিয়া হয় চবে ল'ব লাগিব পথাৰত ঢেৰ ভিডিঅ' কৰিলে টেঙা নিদিল নেকি দিলে ভণ্টি লৈ লোৱা নামতে কি নেকি লৈছ লাগিব সেইটো মিঠাতেল ক'ৰবাত লাগিলে চিন কৰিবই